লাহৰীঘাটৰ বগলীপাৰা পথাৰৰ হজৰতালি নিৰুতে যোৱাকালি সন্ধিয়া 7মান বজাত ঘৰৰ পৰা গেছৰ টেবলেট আনিবলৈ গৈছিল ওচৰতে থকা বগলীপাৰা চাৰিআলিৰ বজাৰৰ পৰাই হজৰতালি সন্ধানহীন হৈ আছে। হজৰতালি নিৰুতে হোৱা পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। এতিয়ালৈকে হজৰতালিৰ কোনো সুসূত্ৰ পোৱা নাই পৰিয়ালৰ লোকে। উপায়হীন হৈ সংবাদ মাধ্যমৰ কাষ চাপিছে পৰিয়ালৰ লোক। সকলোৱে যাতে নিউজটো চাই শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে, যাতে হজৰতালিৰ সন্ধান অনতি পলমে উলিয়াই তাৰ বাবে বেছিকৈ শ্বেয়াৰ কৰিবলৈ দৰ্শকক আহ্বান জনাইছে পৰিয়ালৰ লোকে। হজৰত আলীক যদি কোনো সদাশয় ব্যক্তিৰ সন্মুখত পৰে তেন্তে 9101546197 অথবা 7086138060 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। নিউজ ডেস্ক ৰিপৰ্ট UNP নিউজ। যোৱাকালি সন্ধিয়া মানে বগলীপাৰা গাঁৱৰ এজন ব্যক্তি হজৰত আলী নাম, তেওঁ বগলীপাৰা চাৰিআলিত গেছৰ টেবলেট কিনিবলৈ গৈছিলে আৰু তাৰ পৰাই সন্ধানহীন। আমি বহুত বিচাৰিলোঁ কিন্তু এতিয়ালৈকে হজৰত আলীক পোৱা নাই। কিন্তু তেখেতৰ বয়স কিমান? তেখেতৰ বয়স 35-40 মান, 35-40 মান হ'ব, 35। ৰাইজক কি আহ্বান জনাব? ৰাইজক মই আহ্বান এটাই জনাওঁ, আমি ফটো দি দিছোঁ, যদি কোনোবা ব্যক্তিয়ে সদায় ব্যক্তিয়ে হজৰত আলীক চিনি পায় আৰু ফোন নম্বৰ দিছোঁ, আমাৰ লগত যোগাযোগ কৰে, তাৰে আশা থাকিল ৰাইজলৈ। সৰু ভাইৰ নাম হজৰত আলী। কালি সন্ধিয়া 6 বজাত গেছৰ বৰি আনিবলৈ গৈছে বগলীপাৰা চাৰিআলি, তাৰ পৰা সি এতিয়া নাই, বিচাৰি পোৱা নাই আৰু সন্ধিয়া পোৱা নাই। এতিয়া ৰাইজক কি আহ্বান জনাব আপুনি? এতিয়া কৈছে যদি কোনোবাই ক'ৰবাত পায় তাক তাত মোবাইল নম্বৰ দি থৈ আছে, সেই নম্বৰত তাতে যোগাযোগ কৰে আৰু ফটো দিয়া আছে। যদি কোনোবাই চিনি পায় সেই নম্বৰত ফোন মাৰিব। আমাৰ বগলীপাৰা পথাৰৰ হজৰত আলী নামৰ এজন ব্যক্তি কালি সন্ধিয়া 7 বজাৰ পৰা তেওঁৰ মানুহজনৰ অনুসন্ধান পোৱা নাই। সি গেছৰ টেবলেট কিনিবলৈ বগলীপাৰা চাৰিআলিত গৈছিল, তাৰ পৰা মানুহজন উভতি ঘৰত নাহিলে। এতিয়া এই হজৰত আলী নামৰ মানুহজনৰ ফটো আৰু ফোন নম্বৰ দিয়া হৈছে। সকলো ৰাইজক আমি অনুৰোধ জনোৱা হ'ল, তেওঁৰ ফটো চাই পেলাই যদি আৰু ফোন নম্বৰত যোগাযোগ কৰিব। আমাৰ গাঁৱৰ মানুহ বহুত হতাকাংক্ষী হৈ আছে, চিঞৰ বাখৰ কৰি আছে, তেওঁক পাবলৈ আমি সকলো ৰাইজক অনুৰোধ জনোৱা হ'ল।